বিজেপিৰ 4 বিধায়কৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ 4 বিধায়কৰ। বহু জল্পনা কল্পনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 4 বিধায়কৰ নাম। মুখ্যমন্ত্ৰী এক্সত জনালে এই কথা। জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা 4 বিধায়কৰ নাম। বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একযোগে ৰাজহুৱা কৰিলে 4 বিধায়কৰ নাম। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বৰাকৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা অন্তৰ্ভুক্ত হ'ব শৰ্মা চৰকাৰৰ কেবিনেটত। ইফালে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব লগা বিধায়ক কেইজনে অহা 7 ডিচেম্বৰত দুপৰীয়া 12 বজাত ৰাজভৱনত ল'ব শপত। ইয়াকলৈ মুখ্যমন্ত্ৰীকে ধৰি মুঠ 18 গৰাকীলৈ বৃদ্ধি পালে অসম চৰকাৰৰ মন্ত্ৰীৰ সংখ্যা। তাৎপৰ্যপূৰ্ণভাৱে হিমন্ত মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান লাভ কৰিলে 2জনকৈ বিধায়কে। ইফালে মন্ত্ৰীসভাত স্থান লাভ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা তথা 4বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন। বিজেপিৰ 4 বিধায়কৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তি। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ 4 বিধায়কৰ। বহু জল্পনা কল্পনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে 4 বিধায়কৰ নাম। মুখ্যমন্ত্ৰী এক্সত জনালে এই কথা। জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে নতুনকৈ মন্ত্ৰীসভাত স্থান লাভ কৰা 4 বিধায়কৰ নাম। বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একযোগে ৰাজহুৱা কৰিলে 4 বিধায়কৰ নাম। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বৰাকৰ লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা অন্তৰ্ভুক্ত হ'ব শৰ্মা চৰকাৰৰ কেবিনেটত। ইফালে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব লগা বিধায়ক কেইজনে অহা 7 ডিচেম্বৰত দুপৰীয়া 12 বজাত ৰাজভৱনত ল'ব শপত। ইয়াকলৈ মুখ্যমন্ত্ৰীকে ধৰি মুঠ 18 গৰাকীলৈ বৃদ্ধি পালে অসম চৰকাৰৰ মন্ত্ৰীৰ সংখ্যা। তাৎপৰ্যপূৰ্ণভাৱে হিমন্ত মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান লাভ কৰিলে 2জনকৈ বিধায়কে। ইফালে মন্ত্ৰীসভাত স্থান লাভ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা তথা 4বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন।